হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাম আমলখিৰ জ্বলাৰ আচাৰ কেনেকৈ বনায়। তাৰ কাৰণে এয়া আমলখি লৈছোঁ। আমলখিখিনি ভালদৰে ধুই চাফা কৰি লৈছোঁ। এয়া পানী গৰম হৈছে আৰু আমলখিখিনি এতিয়া পানীত দি দিছোঁ। বেছিও সিজাব নালাগে, অলপ সিজালেই হ'ব। যাতে হাতেৰে ভাঙি পেলাই গুটিখিনি উলিয়াব পাৰোঁ, সিমান জোখত সিজালেই হ'ব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, তেতিয়া মোৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। এতিয়া উতলিবলৈ আৰম্ভ কৰিছে আৰু পানীখিনিৰ কালাৰটো অলপ চেঞ্জ হৈছে। কোনো চিন্তা কৰিব নালাগে, ইয়াৰ আমলখিৰ যিটো কহ থাকে সেইটো ওলাই যায়। আৰু এতিয়া এইখিনি পানীখিনি ভালদৰে টুকি কাঢ়ি লৈছোঁ। বেছিও সিজোৱা নাই, অলপ সিজাইছোঁ যাতে গুটিখিনি ভালদৰে উলিয়াই ল'ব পাৰোঁ, ইমান জোখত সিজালেই হ'ব। আৰু এতিয়া ভালদৰে গুটিখিনি মই নাৰাখোঁ, গোটেইখিনি গুটি গুচাই ল'ম। এয়া চাওক, মই গোটেইখিনি গুটি গুচাই লৈছোঁ। আৰু এতিয়া ইয়াত নিমখ আৰু হালধি সানি মই 2 দিন ৰ'দত দিম, যাতে পানীখিনি নাইকিয়া হৈ অকণমান শুকায়। বেছিও নুশুকুৱাওঁ, জাষ্ট অলপ যাতে পানীখিনি শুকায়। এয়া এতিয়া মই ৰ'দত দিছোঁ আৰু এনেকৈ 2 দিন মই ৰ'দত শুকুৱাই ল'ম। 2 দিন ৰ'দত দিয়াৰ পিছত এয়া চাওক, পানীখিনি ভালদৰে নাইকিয়া হৈ গৈছে আৰু বেছিও শুকোৱা নাই, ইমান জোখত ৰাখিলেই ভাল হয়। আৰু এতিয়া মই ইয়াত মছলাখিনি ব্যৱহাৰ কৰিম। মছলাৰ কাৰণে মই লৈছোঁ এইখিনি কেঁচা জলকীয়া হয়, পকা ইয়াৰ ৰ'দত শুকুৱাই লৈছোঁ মই। আৰু লৈছোঁ শুকান জলকীয়া 3টা লৈছোঁ আৰু জীৰা গুড়ি পেকেট এটা লৈছোঁ, জলকীয়া গুড়ি পেকেট এটা আৰু লৈছোঁ ধনিয়া গুড়ি পেকেট এটা। মই এই পেকেট মছলাই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে যদি বিচাৰে গোটা মছলা ব্যৱহাৰ কৰিব পাৰে। আৰু এতিয়া মই তেলখিনি গৰম কৰি ল'ম। এয়া চাওক, তেলখিনি মই দিছোঁ, অলপ গৰম কৰি ল'ম। তেলখিনি অলপ ভালকৈ গৰম হ'বলৈ দিম। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যাব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই ভিডিঅ'বোৰ দিলে আপোনালোকে পাই থাকে। এয়া চাওক, মোৰ তেলখিনি গৰম হৈছেই আৰু এতিয়া এয়া কেঁচা জলকীয়া যি 3টা ৰাখিছিলোঁ সেইকেইটা দি দিছোঁ আৰু গেছটো অফ কৰি লৈছোঁ মই। এয়া গেছটো অফ কৰি থৈছোঁ আৰু এতিয়া তেলখিনি অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই যিখিনি আমলখি ৰাখিছিলোঁ তাত দি দিম এইখিনি আমলখিখিনি। আৰু এতিয়া মই যিখিনি কেঁচা জলকীয়া ৰাখিছিলোঁ সেইখিনি দি দিলোঁ। আৰু এতিয়া চাওক, তেলখিনি বেছিও ঠাণ্ডা হোৱা নাইকিয়া, অলপ গৰমেই হৈ আছে। এনেকৈ গৰম তেলটো দিলে আৰু বেছি ভাল হয়। এয়া তেলখিনি এতিয়া মই দি দিছোঁ। গোটেইখিনি তেল মই দি দিম আৰু ভালদৰে ইয়াৰ লগত মিহলি কৰি ল'ম।
গৈছে আৰু এতিয়া যিখিনি মছলা ৰাখিছিলোঁ সেই মছলাখিনি দি দিম। এয়া জীৰা গুড়ি পেকেটটো মই দিছোঁ। আৰু এইটো হৈছে ধনিয়া গুড়ি আৰু ধনিয়া গুড়ি পেকেটটো দিছোঁ। আৰু এতিয়া জলকীয়া গুড়িখিনিও দিম আৰু তেলখিনি, আমলখিখিনি আৰু মছলাখিনি যাতে ভালদৰে মিহলি হয়, ভালদৰে মিলাই ল'ম। আৰু এনেকৈ ধুনীয়াকৈ ভালদৰে মিলাই লৈ দুদিন আকৌ মই ৰ'দত দি ল'ম। এনেকৈ ৰ'দত দি ল'লে আচাৰখিনি বেয়া হোৱাৰ সম্ভাৱনাটো নাথাকে। এয়া চাওক ভালদৰে মিলাই দুদিন ৰ'দত দি লৈছোঁ মই। আৰু এতিয়া এটা বটল ল'ম। এতিয়া এইটো চাওক বটল এটা লৈছোঁ, এইটো ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ যাতে পানী নাথাকে। আৰু এতিয়া মই বটলত ভৰাই ল'ম। বটলত ভৰাই আকৌ মাজে মাজে ৰ'দত দি থ'ম। তেতিয়া আচাৰখিনি বেয়া হোৱাৰ সম্ভাৱনা নাথাকে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই আছিলে। বাই বাই।